আজি ৰাইজে ন্যায় বিচাৰি আহিছে ইয়াতে। চৰকাৰে আমাক ষড়যন্ত্ৰ জনাই ষড়যন্ত্ৰ কৰি ধৰি নিছে। মই কি ক'ম আৰু এইটো চৰকাৰৰে ষড়যন্ত্ৰ। আমি ন্যায় বিচাৰিছোঁ আজি। এতিয়া বিনা চৰ্তে এৰি দিব লাগে। এতিয়া তিনিজনক এইটো মিছা। এতিয়া ন্যায় বিচাৰিছোঁ, বিনা চৰ্তে এৰি দিব লাগে। এতিয়া ওপৰৰ পৰা আহিছে বুলি অৰ্ডাৰ আহিছে বুলি কৈছে। যোনে গৈছিলে আমাৰ ঘৰত ওপৰৰ পৰা অৰ্ডাৰ আহিছে, সেইকাৰণে আমি আহিছোঁ বুলি কৈছে। আৰু এইটো চৰকাৰ খাই আছে। এতিয়া চৰকাৰ এতিয়াতো অসম চৰকাৰৰ পৰাই গৈছে। অসম চৰকাৰকে জনাইছোঁ মই। লগ ধৰিব দিব লাগিছিল, কিন্তু দিয়া নাই, দেখাও নাই, নাই দিয়া। লগ কৰিব নোৱাৰে বুলি কৈ আছে। এইটোও কোৱা নাই। মুঠতে লগে কৰিব দিয়া নাই, দেখাও দিয়া নাই।